হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ ধেমাজি জিলাৰ অন্তৰ্গত পশ্চিম ধেমাজি খলিহামাৰী গাঁৱত। আৰু যিহেতুকে উত্তৰ পাৰৰ লখিমপুৰ, ঢকুৱাখনা আৰু ধেমাজি অসমৰ ভিতৰতেই নহয় বিশ্বৰ ভিতৰত মুগা খেতিৰ বাবে বিখ্যাত। আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হোৱা এই ঢকুৱাখনা আৰু পশ্চিম ধেমাজি অঞ্চলৰ সোণালী সূতাই ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এই আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হোৱা উত্তৰপৰীয়া ঢকুৱাখনা আৰু পশ্চিম ধেমাজি অঞ্চলৰ মুগা খেতিয়কৰ এতিয়া বিলাই বিপত্তি নোহোৱা হৈছে, যাৰ ফলত এতিয়া মুগা খেতিয়কসকলে বিভিন্ন ধৰণৰ দুমোজাত পৰিব লগা হৈছে। কাৰণ উত্তৰ অসমৰ এই মুগা খেতিৰ বাবে এতিয়া ৰাসায়নিক কীটনাশক দ্ৰব্যৰ লগতে চাহ খেতিয়ে ভয়ংকৰ বিপদৰ শংকা নমাই আনিছে, যাৰ ফলত কীটনাশক দ্ৰব্য ব্যৱহাৰৰ ফলত এতিয়া মুগা খেতিত সাংঘাতিক ধৰণে সংকট নমাই আনিছে আৰু হাজাৰ হাজাৰ মুগা সেই ৰাসায়নিক দ্ৰব্যৰ প্ৰভাৱত মৃত্যুৰ মুখত পৰিছে। বিভিন্ন সময়ত উত্তৰ অসমৰ এই মুগা খেতিৰ বিভিন্ন ধৰণৰ দুৰ্ঘটনা, বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা সৃষ্টি হোৱাৰ বিভিন্ন ধৰণৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ সময়তে এই মুহূৰ্তত জাৰুৱা মুগাৰ বাবে এটা ভয়ংকৰ সংকেত নমাই আনিছে বিভিন্ন ধৰণৰ চাহ বাগিচা তথা ৰবি শস্যত প্ৰয়োগ কৰা ৰাসায়নিক দ্ৰব্যই। আৰু ৰাসায়নিক দ্ৰব্যৰ ফলত এতিয়া পশ্চিম ধেমাজিৰ বিশেষকৈ খলিহামাৰী অঞ্চলৰ বৃহৎ মুগা খেতি লোকচানৰ সন্মুখীন হৈছে আৰু মৃত্যু মুখত পৰিছে হাজাৰ বিজাৰ মুগা। আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে আপুনি পোনপটীয়াভাৱে যে কেনেধৰণে মুগাই মৃত্যুমুখত পৰিছে। আৰু এইবিলাক মুগা মৃত্যুমুখত পৰাৰ প্ৰধান আৰু একমাত্ৰ কাৰণ হ'ল কাষৰীয়া চাহ বাগানবিলাকত ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকে প্ৰয়োগ কৰা ৰাসায়নিক দ্ৰব্য আৰু সেই ৰাসায়নিক দ্ৰব্যৰ প্ৰভাৱতে এতিয়া মুগাৰ সংকট নামি আহিছে আৰু ভয়ংকৰ সংকটৰ গৰাহত পৰিছে এতিয়া এই সোণালী সূতাৰ দেশখ্যাত ঢকুৱাখনা তথা ধেমাজি অঞ্চলৰ মুগা। পোনপটীয়াভাৱে আপোনাৰ পৰা জানি দেউতা, এগৰাকী মুগা খেতিয়ক হিচাপে আজিৰ তাৰিখত আপুনি কান্দিব লগা হৈছে, ইয়াৰ মূল কাৰণ কি? এইটোৱে হৈছে দুখটো লাগিছে আৰু আমিতো প্ৰতি বছৰে মুগা খেতি কৰিয়ে থাকোঁ আৰু ফলাফল পাই থাকোঁ। এইবাৰ কি হৈছে, মুগাটোতো লৈছিলোঁ, এতিয়াতো ঔষধ যেতিয়া মাৰি দিয়াৰ পাছত এতিয়া মুগাটোতো মৰি গৈছে। গতিকে এইটো বহুত দুখৰ বিষয়। গতিকেলৈ মই এতিয়া ক'ব বিচাৰোঁ আৰু আমাৰতো পশ্চিম ধেমাজি ছেগ্ৰিকালচাৰ বিভাগৰটো আছে, কিন্তু তেখেতলোকে জানে প্ৰথম আমাৰ ইয়াতেইতো পশ্চিম ধেমাজি ৰাইজে ঢকুৱাখানা ৰাইজে আমাৰ এতিয়া বিখ্যাত আমিয়ে মুগা পোহা মানুহ। গতিকেলৈ তেখেতলোকে আহিব লাগে, এই চেণ্টাৰত ঘূৰিব লাগে। তেখেতলোকে নুঘূৰে, এইটো এটা বৰ দুখৰ বিষয়। যদি তেখেতলোকে আহিলেহেঁতেন তেনেহ'লে ছেগ্ৰিকালচাৰ বিভাগৰ তেখেতলোক মানে অফিচাৰসকল অহাহেঁতেনেই এই বস্তুটো পালেহেঁতেন। আপুনি কিমান মুগা এবাৰ পুহিছিলে আৰু কি সঁচৰ আছিলে, কিমান মুগা ইতিমধ্যে লোকচান হৈছে? মোৰ আছিলে এইটো মানে হেকটীয়া বুলি কয়, মোৰ 1500 মুগা মই আনিছিলোঁ, 700মান মই খৰিজা পাইছিলোঁ। আৰু ইয়াত মোৰ ডেভেলপ হয় কম 60-70 মুগা মানে মুগা পালোহেঁতেন। এতিয়াতো আৰু এই ঔষধ দিয়াৰ কাৰণে এতিয়া মুগাটোতো বহুত মৰিয়ে থাকিলে, গতিকে এতিয়াতো মুগা নাই আমাৰ। এই মুহূৰ্তত আপুনি কিমান মুগা আপোনাৰ পাম বুলি আশা কৰিছিলে আৰু কিমান নাপায়? নহয়, সেইটোৱে ক'ব বিচাৰিছোঁ যে মোক কম 60,000 আছিলে টাৰ্গেট, মুগা পালোহেঁতেন 60খন মুগা। আৰু এতিয়া মাত্ৰ খুব বেছি হয় আৰু 3,500 মুগা। এতিয়া মুগা এখন মুগাৰ দাম কিমান হৈ আছে? আমাৰ ইয়াততো এখন মুগা দাম হ'ল 4,000 টকা। এতিয়া ভয়ংকৰ কথা হ'ল কি, যি সময়ত 60খন মুগা অৰ্থাৎ মুগাৰ ক্ষেত্ৰত মুগা খেতিৰ ক্ষেত্ৰত 1000 মুগাই এখন মুগা বুলি গণ্য কৰা হয়। আৰু এইগৰাকী খেতিয়কে কমেও 60খন মুগা লাভ কৰাৰ সম্ভাৱনা আছিল। কিন্তু এই ৰবি শস্যৰ খেতি বা চাহ বাগানত দিয়া কীটনাশক দ্ৰব্যৰ ফলত বহু ইতিমধ্যে মুগা মৰি গৈছে। আৰু যাৰ ফলত তেখেতে মাত্ৰ এইবাৰ শেহতীয়া কটীয়া যি মুগাৰ সঁচ মাত্ৰ 3খন মুগা অৰ্থাৎ 3000মান মুগাহে লাভ কৰিবলৈ সক্ষম হ'ব বুলি তেখেতে কৈছে। গতিকে চাওক, যি সময়ত এখন মুগাৰ দাম 4,000 টকা, সেই সময়ত যদি 60খন মুগাই যদি মৃত্যুমুখত পৰে, তেনেহ'লে কিমান লোকচানৰ সন্মুখীন হৈছে খেতিয়কসকল, সেই কথা আপুনি নিজেই বিচাৰ কৰি চাওক। দাদা, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, কেনেকুৱা ধৰণৰ এতিয়া আপোনালোকে দুখত পৰিব লগা হৈছে, দুমোজাত পৰিব লগা হৈছে, বিপদৰ সন্মুখীন হ'ব লগা হৈছে? দেখিছে নহয়, এয়া মৰি আদায় হৈ গ'ল। এতিয়া মানুহকেইটা উপায় নাই আৰু উপায়, তেওঁ এইকেইটাকে আগত লৈ চাই আছোঁ।
হয় আগতেও হৈছিলে এনেকুৱা আগতে নাই হোৱা এতিয়াহে হৈছে মূল কাৰণ কি বুলি ভাবে আপুনি এইটো ঔষধ প্ৰয়োগ কৰাৰ কাৰণে হৈছে বুলি ভাবিছোঁ হয় এতিয়া আপোনালোকৰ এই ঔষধ ক'ৰ পৰা আহিছে কেনেধৰণে প্ৰভাৱ পৰিছে এতিয়া বাগানো আছে শাক পাচলিও কৰিছে ক'ৰ পৰা কি কৰিছে কোনে কি কৰিছে সেইটো নাজানিম নহয় এতিয়া হয় আপোনাৰ ভাল নামটো ভৱেন গগৈ মুগা খেতিৰ লগত কেনেধৰণে জড়িত মুগা খেতিৰ লগতো প্ৰায় সৰুৰ পৰা আমি মুগা লগতে খেলি থকা হয় আমাৰ দেউতাহঁতে মুগায়ে পোহে আমিও আমি এয়া চুমনি দেখিছে নিজে এইবিলাক মুগা খেতি কৰোঁ আৰু উপায় নাই নহয় আমি মুগা খেতিতে আমি আৰু কিবা এটা পাওঁ হয় ঘৰখন চলাওঁ তেনেকৈ আমি আকৌ আপুনি আপোনাৰ দৌৰটি আপোনাৰ পৰা জানিব বিচাৰিছোঁ মুগা খেতি কেনেধৰণে আপোনালোকে জীৱনৰ জীৱিকা হিচাপে লৈছে এইবাৰ কি বিপদৰ সন্মুখীন হ'ব আপুনি হয় হয় এইবাৰ মানে বহুত বিপদেই আহিলে আৰু আমাৰতো এতিয়া খেতিপথাৰ তেনেধৰণে নাই বানপানীয়ে জীয়াঢলৰ বানপানী আহি মানে চব মাটি খেতিপথাৰ চব লোকচান কৰি দিলে গতিকে আমি এই মুগাকেইটাকে পুহি ল'ৰা ছোৱালী এনেকৈ আৰু সকলোৱে মানে দুই এটা বিক্ৰী কৰি খাই বৈ জীয়াই আছোঁ আৰু এতিয়া তাকে এতিয়া চৰকাৰৰ ফালৰ পৰা যদি কিবা এটা সাহাৰ্য দিয়ে নথৈ আৰু আনন্দ পাম আৰু আপোনাৰ ভাল নামটো মোৰ নাম শ্ৰী সোণাৰাম চেতিয়া নিশ্চয় সোণাৰাম চেতিয়া ডাঙৰীয়া ইতিমধ্যে ক'লে মুগা খেতিয়ক যে কেনেধৰণৰ বিপদৰ সন্মুখীন হৈছে তেখেতলোকে আৰু ইতিমধ্যে আপোনালোকক পুনৰ কওঁ উত্তৰ পাৰৰ লখিমপুৰ ধেমাজি ঢকুৱাখনা পশ্চিম ধেমাজি এই অঞ্চলবিলাক মুগাৰ বাবে বিখ্যাত আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰে এই মুগাই আৰু ইতিমধ্যে এখন মুগাৰ দাম 4,000কৈ কিমান তেওঁলোকে কিমান ধন আচলতে তেওঁলোকে জীৱিকা অৰ্জন কৰিবলৈ সক্ষম হয় ধন অৰ্জন কৰিবলৈ সক্ষম হয় মুগা খেতিৰ জৰিয়তে তেখেতলোকৰ অন্যান্য ধৰণৰ খেতি নাই কেৱল মুগা খেতিৰ জৰিয়তে স্বাৱলম্বিতা হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ তেওঁলোকে যথেষ্ট ভূমিকা তেওঁলোকে পালন কৰি আছে কিন্তু এই ধৰণৰ কীটনাশক দ্ৰব্যৰ যিটো প্ৰয়োগৰ ফলত কেনেধৰণে মুগাই ইতিমধ্যে সংকটৰ গৰাহত পৰিছে সেই কথা নিশ্চয় আপোনালোকে দেখিছে কিন্তু অদ্যপি অসম চৰকাৰৰ ৰেচম শিল্প বিভাগেই হওক বা ঢকুৱাখনাৰ মুগা শিল্প বিভাগেই হওক বা ধেমাজি জিলা প্ৰশাসনৰ তৰফৰ পৰাই হওক কিন্তু এইসকল মুগা খেতিয়কক লৈ কোনো ধৰণৰ তেওঁলোকৰ চিন্তা চৰ্চা নাই এইসকল মুগা খেতিয়কৰ তেওঁলোকৰ দুৰ্দশাগ্ৰস্ত এই ছবিৰ সন্মুখত তেওঁলোকক উপস্থিত হোৱা নাই আৰু যিহেতুকে এই অঞ্চলবিলাক বানপীড়িত অঞ্চলত তেখেতলোকে কেৱল খৰালি দিনত মুগা খেতিটোৱে তেওঁলোকে সম্বল হিচাপে লয় কিন্তু এই মুগা খেতিলৈ এতিয়া ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে আৰু ইতিমধ্যে আপোনালোকক জনাই থওঁ ঢকুৱাখনাৰ বা এই পশ্চিম ধেমাজি অঞ্চলত লোকসকলে চাৰিটা বিশেষ মুগা খেতি কৰে জাৰুৱা মুগা খেতি কৰে কটীয়া মুগা খেতি কৰে আৰু আহেৰুৱা মুগা খেতি কৰে আৰু তেখেতলোকে ভদীয়া মুগা খেতি কৰে কিন্তু এই মুগা খেতি এইবাৰ কটীয়া যিটো শেহতীয়া কটীয়া মুগা ইতিমধ্যে সম্পূৰ্ণ ধ্বংস হৈছে সম্পূৰ্ণ হাজাৰ হাজাৰ মুগা মৃত্যুমুখত পৰিছে যাৰ বাবে তেখেতলোকৰ এতিয়া পেটৰ ভাতমুঠি যোগান ধৰাৰ ক্ষেত্ৰতো ব্যাপক সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কিন্তু এই বাতৰি অন্ততঃ সেইসকল ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ চকুত পৰিবলৈ আমি RV টেলিভিছনৰ যোগেদি আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰি এইসকল মুগা খেতিয়কক সাহাৰ্য বিতৰণ কৰিবলৈ আমি আহ্বান জনাইছোঁ